হে এভৰিৱান মোৰ অন্য এটি নতুন মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া আগবেলাতে এফালে ওলাই যাওঁ বুলি ভাবিছোঁ ওলাই যাওঁ মানে ওচৰৰ দোকান এখনলৈ ওলাই যাওঁ ঘৰত বস্তু কেইটামান মাই তাকে বোলো লৈ আনোগৈ এনেই বিস্কিট চিস্কিট এইবিলাক আৰু এই ফুলিযোৰ দেখিলেনে এই ফুলিযোৰ মোৰ বৰ মৰম লাগে সেইকাৰণে আপোনালোককো দেখুৱালোঁ আৰু এইফালে দোকান আহি পালোহি এয়া বস্তু কেইটামান লৈছোঁ আৰু এনেকৈ বাটাৰৰ পেকেট এটা তাৰপাছতে দৈ চৈ এনেকৈ কিবা কিবি ল'লোঁ আৰু এইফালে বিস্কুটো লৈ লৈছোঁ মনুক সুধি আছোঁ কোনটো বিস্কুট খাবা কোৱা তাই একো নকয় এই কিবা এটা লোৱাৰ আৰু বোলে তাৰপিছত এইফালে ঘৰ আহি পালোহি আৰু বস্তুখিনি উলিয়াই লৈছোঁ এইটো এনেকুৱা বেকাৰী বিস্কুট খাই পেলাই বৰ ভাল লাগে চাহৰ লগত নহয় জানো সেইকাৰণে ইয়াৰ পেকেটটা লৈ আনিলোঁ তাৰপিছত এইজনী দেখিছেনে মুনু আহি পেলাই চিধা চিপছ খালেহি এনেই তাইৰ লগত অকণমান ধেমালি কৰি আছিলোঁ আৰু ভাবিলোঁ আপোনালোককো এবাৰ দেখুৱাই দিওঁ আৰু তাৰপিছত এইফালে পাকঘৰলৈ আহিলোঁ মিঠাতেল নাছিলে বটলত শেষ হৈছিলে মিঠাতেলটো ভৰাই লৈছোঁ আৰু আপোনালোকৰ মিঠাতেল ভৰাওঁতে পৰে নপৰে বাৰু মোৰ যে প্ৰায় ভাগেই পৰে জানেনে সেইকাৰণে একেবাৰে সাৱধানে ভৰাইছোঁ আৰু এইফালে ভাইটিয়ে মাছ আনিছিলে সেয়া মাছটো বোলো বনাই লওঁ প্ৰথমতে নিমখ হালধি দি সেয়া মেৰিনেট কৰি ল'লোঁ তাৰপিছত এপিচ এপিচকৈ মাছ ভাজি ল'লোঁ আজি আকৌ মাছৰ জোলখিনি অকণমান বেলেগ ধৰণে বনাওঁ বুলি ভাবিলোঁ এয়া প্ৰথমতে মই পিঁয়াজখিনি পেষ্ট কৰি লৈছিলোঁ সেইখিনি মই তেলতে দি দিছোঁ এটা কেঁচা জলকীয়া দিছোঁ জোখমতে নিমখ হালধি দি পেলাই ভালদৰে লৰাই মেলি লৈছোঁ এইখিনি মই একেবাৰে তেল বিৰিঙি অহালৈকে ভাজি ল'ম আৰু তাৰপাছতে ইয়াতে মই আলু দি দিছোঁ আলু নিদিলেও কোনো কথা নাই কিন্তু আমাৰ সকলোৱে আলু খাই ভাল পায় যে সেইকাৰণে আলু দি দিছোঁ তাৰপাছতে ইয়াতে এইখিনি অকণমান ভাজি মেলি ল'ম আৰু তাৰপাছত এইখিনি অকণমান আলুখিনি ভাজি মানে অকণমান আধা ভজা হোৱালৈকে ভাজি ল'ম তাৰপাছতে ইয়াত দেখিছে অকণমান লাগি ধৰা নিচিনাই হৈছে এইখিনি সময়তে মই দৈখিনি দি দিম দৈ অকণমান মই ফেটি লৈ পেলাই বাতিতে এয়া ফেটি লৈছোঁ তাৰপাছতে ইয়াতে মই দি দিছোঁ এনেকৈ দৈ দিলে খাই পেলাই বহুত বেছি টেষ্টি লাগে মানে সদায় আৰু ফুলকবি চুলকবিৰ লগত কিমাননো বোলো আৰু খাই থাকিম আজি বোলো অকণমান বেলেগ ধৰণে বনাওঁচোন এয়া দৈ আনিছিলোঁ যে সেইকাৰণে বোলো দৈকে অকণমান দি পেলাই খাই চাওঁ সেয়া তাৰপিছত পানী অকণমান দি দিলোঁ গৰম পানী দিছোঁ তাৰপাছতে ইয়াতে মই মাছ কেইপিচ দি দিছোঁ মাছ 3 পিচে দিছোঁ মুনুৱে নাখায় মাছ জানেনে তাই মানে কিনো ছোৱালী মানে মাছ মাংস এইবিলাক একোৱেই নাখায় অকল পনীৰ খায় সেয়াই আৰু সেইকাৰণে আমাৰ 3জনৰ কাৰণে 3 পিচ মাছ দি দিছোঁ তাৰপাছতে এইখিনি অকণমান ঢাকোন মাৰি পেলাই অকণমান দেৰি সিজাম 10-15 মিনিটমান অকণমান কম জুইত মানে সিজাম আৰু এনেকৈ কম জুইত অকণমান দেৰি সিজাই ল'লে খাই পেলাই বেছি ভাল লাগে চাবচোন তাৰপাছতে সেয়া হোৱাৰ আগতে মই অকণমান কেঁচা ধনিয়া কাটি পেলাই দি দিছোঁ আৰু এইফালে খাবলৈ বহিছোঁ খাবলৈ পিছে ভালেই লাগিছিলে দেই বেয়া লগা নাছিলে এনেকৈ যদি আপোনালোকে ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাব পাৰে আজিলৈ আহিছোঁ